আজিৰ সভানেত্ৰী মহোদয়া, বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা ডাঙৰীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা হেপী দেউৰী বাইদেউ আৰু নিযুতি নাথ বাইদেউ, অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম কবি চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাৰ এটা কবিতা আছে ধূলিকণা মই বুলি। এই ধূলিকণা মই কবিতাটোত চন্দ্ৰধৰ বৰুৱাই কৈছে, মই নাথাকিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ জ্বলিব আৰু নিজ পাতে নক্ষত্ৰ ফুলিব। আচলতে কথাবোৰ তেনেকুৱাই। যেতিয়া 2019 চনৰ 24 জুন তাৰিখে বিশ্বনাথ মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে আহিছিলোঁ, প্ৰথমবাৰৰ বাবে অহাৰ পাছত যেতিয়া সেই বছৰৰ আগষ্ট মাহৰ 22 তাৰিখে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শ্ৰেষ্ঠ নৱাগতা হৈছিলোঁ, সেই দিনৰ পৰা আজিৰ তাৰিখলৈকে, আজি 15 জুন 2022, এই সময়লৈকে বিভিন্ন ঘটনা পৰিঘটনা সাক্ষী হৈ ৰ'লোঁ। বিশ্বনাথ কলেজলৈ আহিলোঁ, পঢ়িলোঁ, শুনিলোঁ। যিহেতু আজি অধ্যক্ষ মহোদয় ইয়াত বহি আছে, ক'ব নালাগে কথাষাৰ। আড্ডা মাৰিলোঁ, প্ৰেম কৰিলোঁ, গান লিখিলোঁ, কবিতা লিখিলোঁ, অন্যান্য বহুত সেই কাম কৰিলোঁ। আৰু বিভিন্ন বিশ্বনাথ মহাবিদ্যালয়তে বিভিন্ন কাম কাজসমূহ আৰম্ভ কৰিলোঁ। নতুন মানুহ চিনি পালোঁ। আজিৰ তাৰিখত যদি 1000 মানুহে চিনি পায়, তাৰ 900 মানুহ বিশ্বনাথ মহাবিদ্যালয়ৰ যোগেৰে চিনি পোৱা। স্কুল পাছ কৰিলোঁ, তৰুণ চন্দ্ৰত পঢ়িলোঁ। তৰুণ চন্দ্ৰ পাছ কৰাৰ পাছত বিশ্বনাথ কলেজলৈ আহিলোঁ। আৰু বিশ্বনাথ কলেজলৈ অহাৰ পাছত আজিয়েই চাগে প্ৰথম মই ফাৰ্ষ্ট বেঞ্চত বহি আছোঁ। কিন্তু এইবোৰ কথা কাৰণ আমি পঢ়াত ইমান টপাৰ নহয় যে 9 পইণ্ট 10 পইণ্ট পাম। আমি সদায় মধ্যমীয়া আছিলোঁ, তেতিয়াও আছিলোঁ, এতিয়াও আছিলোঁ আৰু হয়তো আগলৈকেও থাকিম। আৰু নম্বৰ এটা বুজা লৈ পেলাই বা নম্বৰ এটা ভাল নম্বৰ এটা লৈ পেলাই হয়তো কোনোদিন পোৱা নাই বা ছাৰ বাইদেউসকলক দিব পৰা নাই বা নিজৰ ডিপাৰ্টমেণ্টতো দিব পৰা নাই। কিন্তু কথা দিওঁ যাতে আজিও হওক বা আগতেও হওক বা অনাগত দিনত কোনোদিন যাতে মোৰ কাৰণে কোনো দুখ কৰিবলগীয়া নহয় আৰু কোনোদিন যাতে ছাৰ বাইদেউ হওক বা আত্মীয় স্বজনেই হওক দুখ যাতে কৰিবলগীয়া নহয়, সেই কথা দিব পাৰিম। এটা নম্বৰ দিব নোৱাৰিলেও সেইটো মই ৰাতি আপোনালোকৰ আগত দিব পাৰিম। আজিৰ পৰা 10 বছৰৰ পাছতো 10 বছৰৰ পাছতো এই চন্দ্ৰধৰ বৰুৱা কবিতাটোৰ দৰে যদি এটা মোৰ চিন চাপ থৈ নাযাওঁ, চিন চাপ থৈ নোযোৱাৰ পাছত ক'বলৈ বেয়া লাগিলেও কিন্তু স্বাভাৱিক কথা, 10 বছৰ পাছত মানুহ সলনি হ'ব, পৰিৱেশ সলনি হ'ব, অধ্যক্ষ মহোদয় ইয়াত নাথাকিব, হয়তো বেলেগ জেগাত থাকিব। গতিকে তেনেধৰণৰ কথা নতুন মানুহৰ কোবাল পিছত আমি হেৰাই যাম আৰু চিন চাপ হয়তো নাথাকিবই। গতিকে কথাবোৰ তেনেকুৱাই, ভাবিবলৈ বেয়া বা যদি আমি মুখেৰে নকওঁ তেনেহ'লে আমিও কথাবোৰ আচলতে জানো, কিন্তু কথাবোৰ ক'বলৈ বেয়া। আজি যেতিয়া এইটো ৰুমত সোমাই আহিছোঁ, ফেয়াৰৱেল বুলি শব্দটো দেখিছোঁ, তেতিয়া মনত এটা কি ক'ম, মই বুজাব নোৱাৰা অনুভৱ। কাৰণ সেই ডিপাৰ্টমেণ্টৰ পৰা বিদায় আচলতে কোনোদিন ল'ব বিচৰা নাছিলোঁ, কিন্তু সময়ৰ পাত্ৰবোৰত আমি আজি বিদায় ল'ব লাগিব। আৰু গতিকে কোনোবাখিনিত যদি ভুল ভ্ৰান্তি আছিলে বা কোনোবাখিনিত যদি নকৰিবলগীয়া কাম কৰিছিলোঁ, সকলোৱে যাতে ক্ষমা কৰি দিয়ে। আৰু সময়ৰ খোজত আমি খোজ দিবই লাগিব। কাইলৈ হয়তো নতুন এখন ঠাইত যাম বা নতুন মানুহৰ লগ পাম, কিন্তু এবাৰ লগ পোৱা মানুহখিনিক সদায় হৃদয়ৰ এচুকনত সদায় সজীৱ কৰি ৰাখোঁ। আৰু নিজৰ মুখেৰে মাতখন দিব নোৱাৰিলেও মানুহজনক কিন্তু কেতিয়াও নাপাহৰোঁ। এইটো মোৰ এটা ভাল নে বেয়া অভ্যাস মই নাজানো। গতিকে সকলোকে পুনৰ মৰম যাচিলোঁ, মোৰ কনিষ্ঠসকলক আৰু সহযোগীসকল, আমাৰ সহপাঠীসকলকো মৰম যাচিলোঁ আৰু ইয়াত বহি থকা মঞ্চত উপবিষ্ট সকলো আমাৰ শিক্ষাগুৰুসকলক সেৱা জনাইছোঁ। আৰু আপোনালোকক মই এটা কথা কওঁ, যদি অনাগত দিনত যদি কোনোবাখিনিত যদি আপোনালোকে ভুল পথেৰে যোৱা দেখে বা ভুল কৰ্ম কৰা দেখে, আপোনালোকে নিজ সন্তান বুলি ভাবি সেই জেগাত চৰিয়াই দিব, মই বেয়া নাপাওঁ। গতিকে তেনেধৰণৰ কথাই মই আজি মোৰ এই ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। আচলতে 3টা বছৰৰ অভিজ্ঞতা এই 5 মিনিটত পোৱাটো সম্ভৱ নহয়, তথাপিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি কথাখিনি ক'বই লাগিব। আৰু সকলোকে পুনৰবাৰ মই শ্ৰদ্ধা জনাইছোঁ।
বিশ্বনাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এটা সুকীয়া পৰিচয় আছে। এই সুকীয়া পৰিচয় আজিও থাকক, 100 বছৰৰ পাছতো থাকক, 1000 বছৰৰ পাছতো অনাদি অনন্ত কাললৈ থাকক, তাৰে কামনা কৰিছোঁ। আৰু মোৰ ক'বলগীয়াখিনি ইয়াতে সামৰণি মাৰিছোঁ। আৰু এটা কথা কৈ থৈ যাব বিচাৰিছোঁ, নক'লে আক্ষেপ থাকি যাব হয়তো, আৰু তেওঁলোকৰ আমাৰ প্ৰতি দুখ এটা থাকি যাব। তৃতীয় ষাণ্মাসিকৰ চতুৰ্থ ষাণ্মাসিকৰ বা দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে কৈছে যে তৃতীয় ষাণ্মাসিকৰ আমি ফ্ৰেছাৰ্ছ নাপাতিলোঁ, তেনেকুৱা ধৰণৰ কথা এটা আমি শুনিছোঁ। আচলতে কথাবোৰ তেনেকুৱা নহয়। সেই সময়ত আমি তৃতীয় ষাণ্মাসিকত আছিলোঁ, আমাতকৈ ওপৰ এটা বেষ্ট আছিলে পঞ্চম ষাণ্মাসিক, আৰু সেই সময়ত কৰোণাৰ ভৰপৰ সময়, আৰু তেওঁলোকক আমি চেৰ পেলাই আমি কামখিনি কৰিব পৰা নাছিলোঁ। গতিকে তেওঁলোকক দুখ ঠেলা নাই, কিন্তু তেওঁলোকৰ সহযোগিতা নথকাৰ বাবে এনেধৰণৰ এলাও নাছিলে আচলতে কথাবোৰ। এনেধৰণৰ কাৰণে ফ্ৰেছাৰ্ছটো পতা নহ'লে তেওঁলোকে আক্ষেপ কৰিব নালাগে, কোনোদিন বেয়া পাব নালাগে, কিয়নো আজি আছোঁ হয়তো কাইলৈ নাথাকিব পাৰোঁ। ধন্যবাদ।